এই দুয়োটা কথাই মানুহৰ মানসিক দুৰ্বলতা বুলি কয়। প্ৰথম, য'ত ক'ব লাগে তাত একো নোকোৱাকৈ ৰখি যায়, আৰু দ্বিতীয়, য'ত ক'ব নালাগে তাত যিকোনো কৈ দিয়ে। সদায় মনত ৰাখিবা যে কন্দুৱাত সদায় সেইসকলৰে হাত থাকে যোনে কয় যে আপুনি হাঁহিলে বৰ ভাল লাগে। আপুনি মানুহবোৰক চিনিবৰ চেষ্টা এৰি দিয়া, কাৰণ ইয়াত লাগতিয়ালৰ হিচাপতহে সকলোৱে নিজৰ নিজৰ ৰং সলনি কৰি দিয়ে। নিজৰ ভুলবোৰক পৰ্দা লগাই কয় যে জামানা বহুত বেয়া আছে। ভৰসা কাকো নিদিবা, কাৰণ ভৰসা এদিন ভাঙি যায়। জীৱনত সকলো বস্তু পাব চেষ্টা কৰিবা, কিন্তু মৰম কেতিয়াও নিবিচাৰিবা, কাৰণ যোন মানুহজনে আপোনাক সদায় মৰম চেনেহ দি আহে, সেই মানুহজনে আপোনাক এদিন আঘাত দি যায়, আপোনাক একেবাৰে ভাঙি থৈ যায়। সেইকাৰণে শুনা, অকলে আগুৱাবলৈ চেষ্টা কৰা আৰু হেপী থাকা।